Hey guys, welcome to Digonto vlog. Itu মানে vlog নহয় guys, আজি মানে এটা টপিকৰ কাৰণে মই টপিক মানে এইটো কি বুলি কওঁ আজি বিশেষ কাৰণ এটাত মানে ভিডিঅ'টো মই বনাইছো। কাৰণটো হৈছে গাইছ এনেকুৱা মানে কি হৈছে এই দুদিন মানৰ পৰাই ইউটিউব চেনেলটো মানে ওৱাচ টাইমটো বাঢ়ি থাকে, আকৌ আজি কি হৈছে 110কে কমি গৈছে। মানে কি কৰিব হৈছে ইউটিউবে মোক ঠকাই দিয়ে নেকি গাইছ, এনেকুৱা নাছিলো মই আগৰ চেনেলটো এনেকুৱা নাছিল। কি হৈছে আগতে মোৰ এনেকুৱা নাছিল, বঢ়িয়াকৈ বাঢ়ি গ'ল। যদি এইটো গেলেৰিচোন চেনেলটো সেইটো কথা বাদ দিলোঁ, যোৱা কথা গ'ল বাৰু, কিন্তু কি হৈছে মই নিজে গম পোৱা নাই। গাইছ মই উন্নতি কৰিব পাৰোঁ নে নাজানো আৰু, যেনেকৈ ওৱাচ টাইমটো কমি যাই আছে নে কিবা কবি দে তই। ক'ব লগা নহয়, মানুহগিলা ভিডিঅ'গিলাক চাব লাগে। ইমান বছৰ হ'ল তই ইউটিউব চেনেল বাঢ়াব নোৱাৰিলে তোৰ কি ভাল কৰিবি? আৰে বাঢ়িছোঁ মই, কিন্তু কি হৈছে ওৱাচ টাইমটো কমি যাই থাকে। 200 কমি গৈছে আজি 100 কমি গ'ল, কালি গ'ল 200 কমি যাব, এনেকৈ লিখি হ'ব। আৰু এইফালে আমাৰ চাহি আহিছে, চাহি বোলে জয় বাংলা আছি। জয় বাংলা জয়। কি কবি গাইছ, আজি দিনবিলাক ক'ৰ কি বেমাৰ আছে আৰু কোনোবাই জানা গাইছ কবিছোঁ অলপ কি হৈছে মানে কি কৰিব লাগিব। চবেই সুধি যায় আছে তা কি হৈছে কি চচমা খুলি দিবি নেকি? কি কবি তই? ক'ব লগা নাই, তোৰো হৈছে নেকি? তই গাইছ চবৰে হৈছে এইটো বেমাৰ। অলপ উঠি কিনে ভালকৈ কৈ দি কি নেবাৰ আহিছে বেমাৰটো? মই আজি 3 দিন হ'ল গাইছ। মোটামুটি ভালে হ'ল, অলপ ভালে হৈছে। চাব নেকি গাইছ? এই এনেকুৱা ভাল হৈছে। যোনে চাই আছা চবৰে কাৰো যাতে নহয় আৰু এইগিলা চচমা পিন্ধি দেখি অলপ দেখি নহ'লে আৰু চকুৰ পানী একদম মানুহে বাটে ঘাটে কান্দা বুলি বেলেগ একো নাই। আৰু কোনোবাই জানা কি হ'ল কাৰণে মোৰ এনেকৈ কমি যায় আছে কবিছোঁ গাইছ। কি কমি গৈছিল? ওৱাচ টাইমটো 100 কমি গৈছে আজি। 24 ঘণ্টা 2 ঘণ্টা লাইন থাকে আৰু তোৰ ওৱাচ টাইম। সেইটো কথা কিন্তু হয়, আমাৰ ফালে গাইছ এই বৰষুণ যাক আছে আৰু বুলি নহয়, অসমত এনেকুৱাই। অসমত বাকী গাইছ আমি অলপ এতিয়া ওলাই আছোঁ মৰিপাৰা ফালে যাবৰ কাৰণে, আৰু কি খেলোঁ ক'ত ঘৰতে এই গাড়ীখন লৈ আহিলে আৰু লগতে আহিলোঁ অলপ ওলাই যাবৰ কাৰণে। বল গাইছ যা থাকো বল, ইয়াক নজো কি লাজ কৰে অলপ বল। বাকী কিবাকে আহিব লগা নিজৰ তেলটো শেষ হ'ল ইয়াতে আহি কিনে কি হাঁহি আছা অলপ মানে কৈছোঁ এই আমি তেলটো মাৰি লওঁ তাকে আমি যাই থাকোঁ। হাঁহিছেচোন তাৰ হাঁহি দিয়ে কোৱা। বঢ়িয়া দে এই নাম্বাৰ কেইটাকে আকৌ ক'ব নোৱাৰা যি চাউণ্ড সিহঁতৰ বাপৰে বাপ। বাকী আমি মৰিপাৰা পালোঁ, এতিয়া আমি যাই আছোঁ ফিল্ডৰ ফালে চলিগিলে ডাউন থাকে পুলিচ আৰ্মিৰ কাৰণে, আৰু বহুত ধৰি পালাকো আমাৰ গাঁৱত ময়ো কৰোঁ নেকি তাকে ভাবিছোঁ আৰু কিবা নিউজ আমি ফিল্ডকে যাই লওঁ চলিগিলা একদম এনি টাইম ডাউৰি থাকে তাতে এনেদৰে হৈছিল, কিন্তু আৰু আকৌ কাম নহয় টকা কি কিবা এটা যাবি তই যাই যাওঁ। বাকী গাইছ ইফালে আহি পালোঁ ফিল্ড, আৰু ফিল্ডত মানে ল'ৰা ছোৱালীবিলাকে ডাউৰা হোৱাৰ পিছত মানে সেই কৰি আছে, ইয়াতে ফুটবল খেলি আছে চবে, আপোনালোকে চাব পাৰে এইফালে। মই আহি কিনে দেখা পালোঁ ভাল লাগিল, তো ফুটবলগিলা খেলাই আছে আপোনালোকে চাই লওক অলপ ভালকৈ। বাকী লাগিছে আমি খেলা চেলা চাই আহিলোঁ, তাতে আহিলে চাহ তাহ খালোঁ, আহিলে ঘৰত যাওঁ। বাকী ভিডিঅ'টো ইমানেই আছিল, ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি থ'ব। দীঘল কৰিব কথা নাছিলোঁ, দীঘল হৈ গ'ল। বাকী দিয়ক গাইছ, বাই বাই।